বহুতৰ মতে এটা ডাঙৰ বিষয় হ'ল যে ভাৰতীয় জনতা পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰা অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই যে এই হিন্দু আৰু মুছলিম পলিটিক্স ভাৰতত কৰি আছে, মানে অসমত কৰি আছে, এই তাৰ আগত যিমানবোৰ মানুহ আহিলে সকলোকে ভাৰতৰ নাগৰিকতা দিয়া হ'ল। কিন্তু ভাৰতৰ সংবিধানে কি কয় যে 1947 15 আগষ্টৰ পিছত যোনে ভাৰতলৈ আহিব প্ৰত্যেকটো মানুহ বিদেশী। তেতিয়া ৰাজীৱ গান্ধীয়ে কি কৰিলে, ডেমোগ্ৰাফিক পৰিৱৰ্তনটো যে এটা ডাঙৰ সমস্যা, এইটো বাস্তৱ, আপুনি বিশ্বাস কৰক বা নকৰক। আপুনি যদি ছেকুলাৰিজমৰ বেমাৰত ভুগিছে তেতিয়াহ'লে মোৰ তাত কোনো এক্সপ্লেনেশ্যন নাই। তাৰ কাৰণে মই আপোনাক কেইটামান দেশৰ নাম ক'ব পাৰিম, যাৰ ইতিহাস যদি আপুনি পঢ়ে তেতিয়াহ'লে আপুনি বুজি পাব। লেবানন, যিটো ৰিপৰ্ট আহিলে মইতো দেখাৰ পিছত ষ্ট্ৰেঞ্জ হৈ গৈছোঁ। অসমৰ 4টা ডিষ্ট্ৰিক্টৰ ডেটাটো আপুনি চাই লওক, মানুহৰ জনসংখ্যা যিমান আছে তাতকৈ বেছি আধাৰৰ এপ্লিকেশ্যন নোৱাৰিব। প্ৰথমজনী যেতিয়ালৈকে ডিভোৰ্চ নহয় তেতিয়ালৈকে আপুনি নোৱাৰিব এটা হিন্দু কোড বিল আনিব। হিন্দু কোড বিল 4টা পাৰ্ট আছে, ভিডিঅ'টো চালে পুৰা বুজি পাব। কিন্তু মুছলিম পাৰ্চনেল ল'বোৰ কোনো কাৰোবাই নাই, দুজনী তিনিজনী চাৰি। গতিকে ছেকুলাৰিজম নামৰ এই বেমাৰটো আমাৰ দেশৰ কাৰণে এটা অভিশাপ, যাৰ কাৰণে এই ইন্দিৰা গান্ধীয়ে বেমাৰটো দিলে আৰু চবেই আজিৰ দিনত ভুগি আছে, আগলৈও ভুগি থাকিব। তেতিয়ালৈকে ভুগি থাকিব যেতিয়ালৈকে আপুনি তো অসমৰ ট্ৰেডিং স্কেম অনগোয়িং প্ৰচেছ খবৰ দেখিয়ে আছে, চলি আছে। চুমি বৰাৰ সন্ধান এতিয়ালৈকে ওলোৱাই নাই। বিশাল ফুকনৰ কেছটো অসম পুলিচে CID ব্ৰাঞ্চলৈ আগবঢ়াই দিলে। সময়ে সময়ে আপুনি ফ'ল' কৰি থাকিব, ই এটা বহুত ডাঙৰ ৰেকেট হয়। আগত আপুনি দেখিবলৈ পাব কেনেকৈ ইনভেষ্টিগেশ্যন চলি আছে। কিন্তু বহুত মানুহৰ মতে এই হাজাৰ হাজাৰ কৰোৰ টকা যে এইটো ইনভেষ্টিগেশ্যন হ'ব লাগে কেছটো, বা এই যে খবৰটো মিডিয়াত চলি আছে, ই এটা ডাঙৰ বিষয় নহয়। কিয় নহয়? বিকজ অসমত আজিৰ দিনত মই দেখি আছোঁ আৰু শুনি আছোঁ, বহুতৰ মতে এটা ডাঙৰ বিষয় হ'ল যে ভাৰতীয় জনতা পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰা অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই যে এই হিন্দু আৰু মুছলিম পলিটিক্স ভাৰতত কৰি আছে, মানে অসমত কৰি আছে, এইটো হেনো এটা বহুত ডাঙৰ বিষয়। ভাৰতীয় জনতা পাৰ্টিৰ নামতে এটা টেগ আছে যে বিজেপিয়ে হিন্দু মুছলিম পলিটিক্স কৰে, ই এটা কমিউনেল পাৰ্টি, হিন্দুৰ নামত ভোট বিচাৰে। ইয়াৰ বাস্তৱিকতাটো কি যে হিন্দু মুছলিমটো আজিৰ দিনত মেটাৰ কৰে নে নকৰে? ভিডিঅ'টো শেষলৈকে চাব, আপুনি বুজি পাব ছেকুলাৰিজমে কি কয়, তাৰ ইক'চিষ্টেমে কি কয়, বিৰোধী পক্ষই কি কয়, আৰু আজিৰ সমাজত হিন্দু মুছলিম সঁচাকৈ এটা বিষয় হয় নে নহয়। এতিয়া প্ৰশ্নটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাক যে কোৱা হৈছে বা ভাৰতীয় জনতা পাৰ্টিক যে কোৱা হয় যে হিন্দু মুছলিম ৰাজনীতি কৰি আছে, কিয় কৰি আছে? অসম বিধানসভাতো আপুনি দেখিছে মুছলিম মেৰেজ এক্ট এমেণ্ডমেণ্ট কৰা হৈছে, জুম্মা ব্ৰেকটো উঠাই দিয়া হৈছে ফ্ৰাইডে, কাৰণ সেইবিলাকে। আৰু লগে লগে হিমন্ত বিশ্ব শৰ্মাই দেখাই আছে যে ডেমোগ্ৰাফিটো অসমত কেনেকৈ পৰিৱৰ্তন হৈ আছে। 1951ত যিখন অসমত 14% মুছলিমছ আছিলে, আজি 2024ত 40% মুছলিম। আৰু এইটো কথা হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা হৈ গ'ল এটা হিন্দু মুছলিম কৰা এটা কমিউনেল পাৰ্টিৰ লিডাৰ। হাজোত অবৈধ বাংলাদেশীক খেদি দিয়া হৈছে, বৰপেটাৰ পৰা অবৈধ বাংলাদেশীক খেদি দিয়া হৈছে বৰ্ডাৰ চিকিউৰিটিক লৈ পেলাই। ইণ্টেনচিফিকেশ্যন of effort to detect illegal immigrants across the international border of Assam. অসমৰ DGP আৰু BSF DGয়ে মিলি পেলাই, আৰু আপুনি যদি হিমন্ত বিশ্ব শৰ্মাক ছ'চিয়েল মিডিয়াত ফ'ল' কৰে আপুনি দেখিব আজি কেইদিনমানৰ পৰা এভৰি ছেকেণ্ডে হিমন্ত বিশ্ব শৰ্মাই এটা ইনফৰমেশ্যন দিয়ে যে বাংলাদেশৰ পৰা কেনেকৈ মানুহ সোমাবলৈ বিচাৰি আছে, যাক ডিটেক্ট কৰা হয় BSF या অসম পুলিচে, তাৰপিছত ৰিটাৰ্ণ কৰি দিয়া হয়। এই বস্তুখিনি যে সমাজত এটা এৱেৰনেছ দি আছে যে ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে, জনসংখ্যাৰ যে গাঁথনিটো পৰিৱৰ্তন হৈছে অসমত, এই কথাখিনি যদি কয় হিন্দু মুছলিম হৈ যায়। ভাৰতীয় জনতা পাৰ্টিটো হয় গোটেই দেশত কৰি আছে, ঠিক আছে, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত ময়ো মানি ল'লোঁ কথা কৰি আছে। ভাৰতত বিজেপি আছে সেইকাৰণে কৰি আছে, নৰেন্দ্ৰ মোদী আছে, হিমন্ত বিশ্ব শৰ্মা আছে, মানি ল'লোঁ। তেতিয়াহ'লে মই এই ছেকুলাৰ ইক'চিষ্টেম আৰু এই বিৰোধী যে দলবিলাক আছে, তেতিয়াহ'লে মোক এটা বস্তু আপোনালোকে বুজাই দিয়কচোন, চিৰিয়াত, ইৰাকত, আফগানিস্তান আৰু পাকিস্তান, ৰিচেণ্টলি বাংলাদেশ, সেইবোৰতো ইছলামিষ্ট কাণ্ট্ৰি, তাততো ভাৰতীয় জনতা পাৰ্টিও নাই।
বিজেপিও নাই, হিমন্ত বিশ্ব শৰ্মাও নাই, নৰেন্দ্ৰ মোদীও নাই, তেতিয়াহ'লে তাত কিয় যুদ্ধ হৈ আছে? সেইটো প্ৰশ্ন আনচাৰ চবৰে লগত আছে, কিন্তু কোনেও নিদিয়ে। আৰু এই নিদিয়া কাৰণটোৱে হ'ল সেকুলাৰিজম। ভাৰত এখন সেকুলাৰ দেশ। কমান ইয়াৰ, ভাৰত সেকুলাৰ দেশ আগতেও নাছিলে, এতিয়াও নাই, আগলৈও নহয়। বাই দ্য ৱে, এই সেকুলাৰিজম শব্দটো ভাৰতৰ সংবিধানত কোনে আনিছিলে? প্ৰশ্নটো ইয়াৰ পৰাই আৰম্ভ হ'ব। এই যে হিন্দু মুছলিম গেমটো কোনে কৰিছিলে, এতিয়া আপুনি বুজি পাব কাহিনীটো। 1975ত ইন্দিৰা গান্ধীয়ে, কংগ্ৰেছ পাৰ্টীয়ে হয় ন ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চি লগাইছিলে। আৰু তেতিয়া ভাৰতৰ সংবিধানৰ 42nd यानी 42তম যিটো সংশোধন কৰিছিলে, এতিয়া ভাৰতৰ কনষ্টিটিউশ্যনৰ পিৰাম্বলত সেকুলাৰিজম আৰু ছ'চিয়েলিষ্ট শব্দটো লগাই দিছিলে। কাৰ স্বাৰ্থৰ কাৰণে লগাইছিলে ইন্দিৰা গান্ধী? এইটো প্ৰশ্ন আপুনি কংগ্ৰেছ পাৰ্টিক সুধিব, যি কংগ্ৰেছ পাৰ্টিয়ে আজি ভাৰতীয় জনতা পাৰ্টিক হিন্দু মুছলিম কৰা বুলি কয়। ইমাৰ্জেঞ্চি কেনেকৈ লগাইছিলে, ইমাৰ্জেঞ্চি কি কৰিছিলে, তাৰ ওপৰত এইটো ভিডিঅ' মোৰ হিন্দী চেনেলত আছে, লিংক ডেছক্ৰিপশ্যনত আছে। আপোনালোকে যদি চাব বিচাৰে গৈ পেলাই চাব পাৰে। 1985ত যে আছাম ৰেকৰ্ড চাইন কৰিছিলে, সেই সময়ৰ ভাৰত চৰকাৰ, কংগ্ৰেছ পাৰ্টি, প্ৰাইম মিনিষ্টাৰ আছিলে ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ পুতেক, গান্ধী খানা, যিডাল গছ এতিয়াও ফুলি আছে। আৰু সেই গছডালত ভাৰতৰ অসমৰ চব মানুহে পানী দিয়ে, সাৰ দিয়ে। সিহঁতে কি কৰিলে যে আছাম ৰেকৰ্ড চাইন কৰোঁতে অবৈধ বাংলাদেশী বা ভাৰতলৈ যোন আহিছে, অসমলৈ যোন আহিছে, সেই সময়ত 1971 25 মাৰ্চ কাট অফ দি দিলে। তাৰ আগত যিমানবোৰ মানুহ আহিলে সকলোকে ভাৰতৰ নাগৰিকতা দিয়া হ'ল। কিন্তু ভাৰতৰ সংবিধানে কি কয় যে 1947 15 আগষ্টৰ পিছত যোনে ভাৰতলৈ আহিব প্ৰত্যেকটো মানুহ বিদেশী। তেতিয়া ৰাজীৱ গান্ধীয়ে কি কৰিলে, ভাৰতৰ সংবিধানৰ আৰ্টিকেলত 6A টো এমেণ্ডমেণ্ট কৰাই দিলে, কৰাই পেলাই 1971 25 মাৰ্চ কাট অফ মাৰ্ক কৰি দিলে। কিহৰ কাৰণে? ভোটিং ৰাজনীতি, ভোট পাবৰ কাৰণে, বেলেগ একো নাই তাত। আৰু তাত চবতকৈ আইৰনি পইণ্টটো হ'ল যে 1971 25 মাৰ্চৰ পৰা 1985লৈ বহুত বাংলাদেশী অসমত সোমাইছিলে। আৰু সেই মানুহখিনিও ক'ৰবাত নহয় ক'ৰবাত নিজকে এনেকৈ প্ৰেজেণ্ট কৰিছিল যে আমি 1971ৰ আগতে আহা 25 মাৰ্চৰ, গতিকে আমিও নাগৰিকতা পাব লাগে। সেই সময়ত ভোটাৰ ID কাৰ্ড নাই, আধাৰ কাৰ্ড নাই, সেই মানুহখিনিও পালে। আৰু সেইকাৰণে এই কংগ্ৰেছৰ ভোট বেংক ৰাজনীতিটোৱে এই 1951ৰ যি 14% মুছলিমছ আছিলে, যি আজি গৈ পেলাই 40% হ'ল। কিন্তু কোনোবাই কংগ্ৰেছক আজিলৈ সুধিছেনে যে ভাৰতৰ সংবিধানখন এমেণ্ডমেণ্ট কিয় কৰিছিল, কিহৰ স্বাৰ্থত? আছাম ৰেকৰ্ডত কনষ্টিটিউশ্যনৰ 6A টো কিয় এড কৰি পেলাই অসমৰ এক্সট্ৰা বুজা দিছিল, যি বুজা আজিও অসমে গৈ 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 কাৰ স্বাৰ্থৰ কাৰণে? জাষ্ট বিকজ অফ ভোটিং, নাথিং এলছ। যাৰ পৰিণাম আজি এটা ডেটা মই আপোনাৰ সন্মুখত প্ৰেজেণ্ট কৰি আছোঁ, আপুনি চাই লওক। ডিষ্ট্ৰিক্ট ৱাইজ ধুবুৰী, বৰপেটা, দৰং, হাইলাকান্দি, গোৱালপাৰা, কৰিমগঞ্জ, নগাঁও, মৰিগাঁও, বঙাইগাঁও, কামৰূপ, কাছাৰ, নলবাৰী, চাই লওক, ডেটা আপোনাৰ সন্মুখত আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ জাতিটোৰ কাৰণে, নিজৰ ষ্টেটখনৰ কাৰণে আপোনাক এটা দেখাই দিছে যে এনেকেই যদি ডেমোগ্ৰাফিটো সলনি হৈ গৈ থাকে, পপুলেশ্যন বৃদ্ধি হৈ গৈ থাকে, তেতিয়া কি হ'ব যে অসমখন 2041ত গৈ পেলাই এনেকুৱা এখন ষ্টেট হ'ব য'ত মুছলিম মেজৰিটি হ'ব। ডেমোগ্ৰাফি পৰিৱৰ্তনটো যে এটা ডাঙৰ সমস্যা, এইটো বাস্তৱ। আপুনি বিশ্বাস কৰক বা নকৰক, আপুনি যদি সেকুলাৰিজমৰ বেমাৰত ভুগিছে তেতিয়াহ'লে মোৰ তাত কোনো এক্সপ্লেনেশ্যন নাই। তাৰ কাৰণে মই আপোনাক কেইটামান দেশৰ নাম ক'ব পাৰিম, যাৰ ইতিহাস যদি আপুনি পঢ়ে তেতিয়াহ'লে আপুনি বুজি পাব। লেবানন, ইৰাণ, ইজিপ্ত, এই দেশবোৰৰ ইতিহাস আপুনি একবাৰ পঢ়ি চাওক। লেবানন খ্ৰীষ্টিয়ান কাণ্ট্ৰি, ইৰাণ পাৰ্চী আছিলে, পাৰ্চীয়ে সূৰ্য পূজা কৰিছিল। কিন্তু আজি ইৰাণ ইছলামিষ্ট কাণ্ট্ৰি, লেবানন ইছলামিষ্ট কাণ্ট্ৰি, ইজিপ্ত ইছলামিষ্ট কাণ্ট্ৰি। এই ডেমোগ্ৰাফিৰ পৰিৱৰ্তনে এই দেশবোৰৰ পৰিৱৰ্তন কৰিলে। ইতিহাসবিলাক পঢ়ি চাব, বা কেতিয়াবা মই সময় পালে তাৰ ওপৰতো ইতিহাসৰ ভিডিঅ' বনাই আপোনাক বুজাই দিম। আৰু এহঁতৰ এই ইতিহাসৰ এটা ৰিজাল্ট আজি বৰ্তমানৰ হ'ল আফগানিস্তান আৰু পাকিস্তান, দুইখন ইছলামিষ্ট দেশ, কিন্তু দুইখনে যুদ্ধ কৰি আছে। দুৰ্গা লাইন আছে, এনচেষ্টাৰ লেণ্ডৰ ওপৰত আছে, ধৰ্মৰ নামত আছে, বেলেগ একো কাৰণ নাই।
মই ক'লো নহয় তাত বিজেপিও নাই, মোদীও নাই, হিমন্ত বিশ্ব শৰ্মাও নাই, তথাপিও যুদ্ধ কৰি আছে, মছজিদ ভাগি আছে ইটোৱে সিটো। একৰ্ডিং টু ইছলামত 72টা ফিল্টাৰ আছে আৰু 72টাই ইটোৰ সিটোৰ এগেইনষ্টত কাফিৰ বুলি যুদ্ধ কৰে, যাৰ পৰিণাম আজি এই আফগানিস্তান পাকিস্তানত হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মাই ৰিচেণ্টলি আৰু এটা কথা ক'লে যে NRC থ্ৰু দি পেলাই আপুনি আধাৰ এপ্লাই কৰিব লাগিব, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগতো তেনেকুৱা কিবা ৰুল বনাই পেলাই আলোচনা কৰিব। বিকজ যিটো ৰিপৰ্ট আহিলে মইতো দেখাৰ পিছত ষ্ট্ৰেঞ্জ হৈ গৈছো। অসমৰ 4টা ডিষ্ট্ৰিক্টৰ ডেটাটো আপুনি চাই লওক, মানুহৰ জনসংখ্যা যিমান আছে তাতকৈ বেছি আধাৰৰ এপ্লিকেশ্যন নগাঁও ডিষ্ট্ৰিক্টত, য'ত মুছলিমৰ সংখ্যা 56.20%, মৰিগাঁও ডিষ্ট্ৰিক্টত 52.56%, ধুবুৰীত 73.49% আৰু বৰপেটাত 77.58% মুছলিমৰ জনসংখ্যা। কিন্তু আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে বৰপেটাত 103.74%, ধুবুৰীত 103.48%, মৰিগাঁৱত 101.76%, নগাঁৱত 101%। তেতিয়াহ'লে আপুনি নিজে ভাবি চাওক, সময় থাকোঁতেই সকলোৱে চিন্তা কৰা দৰকাৰ। এই সেকুলাৰিজম নামৰ বেমাৰটো বেয়া বেমাৰ। পৃথিৱীত সেকুলাৰ বুলি কোনো বস্তু নাই, কিন্তু সেই সেকুলাৰিজমক আকৌ যেতিয়া বাংলাদেশত আমাৰ হিন্দু আজি যি অৱস্থা হৈ আছে, ষ্টিল চলি আছে, তেতিয়া কিন্তু সিহঁতে সেইটো দেখা নাপায়। বিকজ য'ত হিন্দুৰ ওপৰত হয় তেতিয়া সেকুলাৰিজম বোলা বেমাৰটো নিউট্ৰেল হৈ যায়, আৰু যেতিয়া মুছলিমৰ ওপৰত হয় তেতিয়া সেকুলাৰিজমটো এক্টিভ হৈ যায়। সেকুলাৰিজম ইজ এ ডিজিজ। জিহাদৰ নামত যে এই আতংকবাদী, এতিয়াতো গোটেই ভাৰতখনত এটা জিহাদৰ মানে কুদৃষ্টি আছে। লেণ্ড জিহাদ, লাভ জিহাদ, আতংকবাদীটো আছেই। আজিকালি ট্ৰেইন জিহাদ ষ্টাৰ্ট কৰিছে, পাথৰ ৰাখি দিয়ে, কিবা বেয়া বস্তু নি পেলাই, গছৰ টুকুৰা নি পেলাই ট্ৰেইনৰ ৰেলিঙত ৰাখি দিব, ট্ৰেইনখন এক্সিডেণ্ট হৈ যাব। এইবোৰ নতুন তাৰিখা। আতংকবাদীৰ কোনো ধৰ্ম নাই, এইটো চবেই কয়, চবেই মানে আতংকবাদীৰ কোনো ধৰ্ম নাই। কিন্তু পৃথিৱীত ইতিহাসত আপুনি উঠাই লওক, যদি 1000টা আতংকবাদী ক'ৰবাত মাৰিছে, 999টা সেকুলাৰিজমৰ। গতিকে সময়ৰ লগত যদি আপুনি আগ নাবাঢ়ে তেতিয়াহ'লে আপুনিও পিছ পৰি যাব ইন দ্য চেন্স আপোনাৰ ভৱিষ্যতটো সেই লেবানন, ইজিপ্ত নহ'লে ইৰাণৰ নিচিনা হৈ যাব। আৰু অসমততো মই নিজে জানো, আপুনি সকলোৱে জানে আপোনালোকে, যে অসমত এই বাংলাদেশী আজিৰ দিনত ইমান কেনেকৈ বাঢ়িলে। এতিয়া যদি ইউনিফৰ্ম চিভিল কোড আনে, সেইটো প্ৰটেষ্ট কৰিব বিধানসভাত। আইৰনি পইণ্টবিলাক চাব যে জৱাহৰলাল নেহৰুৱে হিন্দু কোড বিল আনিলে, তাৰ ওপৰত মোৰ এইটো ভিডিঅ' আছে হিন্দী চেনেলটোত, তাৰো লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপুনি গৈ পেলাই চাই ল'ব পাৰিব। হিন্দুক কি কৰিলে যে দুজনী বিয়া পাতিব নোৱাৰিব, প্ৰথমজনী যেতিয়ালৈকে ডিভোৰ্চ নহয় তেতিয়ালৈকে আপুনি নোৱাৰিব, এটা হিন্দু কোড বিল আনি দিলে। হিন্দু কোড বিল 4টা পাৰ্ট আছে, ভিডিঅ'টো চালে পুৰা বুজি পাব। কিন্তু মুছলিম পাৰ্চনেল ল' বোৰ্ড কোনো কাৰোবাই নাই, 2জনী 3জনী 4জনী। গতিকে সিহঁতে 3জনী বিয়া পাতিব, 3জনী 3টাকে হ'লেও 9টা বাচ্চা হ'ব। গতিকে 14% to 40% হ'বলৈ বেছি সময় নালাগিব, আৰু সেই বস্তুটোৱে হিমন্ত বিশ্ব শৰ্মাই বুজাই আছে। আৰু সন্ত্ৰাসবাদীৰ কথাটোতো আপুনি জানে ক'ৰ পৰা হয়, কেনেকৈ হয়। অসমত যদি বৰপেটাত এখন মাদ্ৰাছা বা মৰিগাঁৱৰ এখন মাদ্ৰাছাত আল কায়দা নিচিনাৰ লিংক ওলায়, আপুনি ভাবি চাওক উছামা বিন লাডেন আল কায়দাৰ মানুহ আছিলে, তে সেই লিংকটো আজি আহি পেলাই যদি অসমৰ কোনোবা এখন ডিষ্ট্ৰিক্টৰ মাদ্ৰাছাত এক্টিভ হৈ আছে, আপুনি ভাবি চাওক যে মুছলমানৰ নামত যে ৰেডিকেল ইছলামিষ্ট যিবোৰ আছে সেইবোৰ বহুত খাতাৰনাক। জামাতে ইছলামক কোনে বেক কৰে? পাকিস্তান ISI। পাকিস্তান ISI জামাতে ইছলামক বেক কৰে, আৰু জামাতে ইছলামে বাংলাদেশত যে গোটেই পলিটিক্সটো সি উল্টাই দিলে। আৰু সেই জামাতে ইছলামে 24/7 অসমখন ধ্বংস কৰিবৰ কাৰণে কেলকুলেশ্যন কৰি থাকে। এইটো বাস্তৱতা, আপুনি মানক বা নামানক। এটা খবৰ পঢ়িছিলোঁ, লাক্সেমবাৰ্গ পৃথিৱীৰ চবতকৈ ধনী দেশ GDP ৱাইজ। এটা খবৰ আহিছিলে য'ত বুৰ্কা আৰু নাকাবটো বেন কৰি দিছে। কিয় বেন কৰিছে? বিকজ নেশ্যনেল চিকিউৰিটিৰ কাৰণে থ্ৰেট ফিল কৰিছে। গতিকে সিহঁতে সময়ৰ লগত আগবাঢ়িছে। ন' মেটাৰ কোন হিন্দু, কোন মুছলিম, কোন খ্ৰীষ্টিয়ান, কোন মুছলিম, খ্ৰীষ্টিয়ান দেশ, ইউৰোপিয়ান কাণ্ট্ৰি, সিহঁতে মেটাৰ নকৰে। বিকজ নেশ্যনেল চিকিউৰিটিৰ কাৰণে যদি থ্ৰেট হৈছে তেতিয়াহ'লে ইউ শুড চেঞ্জ ইয়ৰ ৰুল। কিন্তু আমাৰ দেশত এই সেকুলাৰিজম নামৰ বেমাৰটোৱে সেইটো কৰিব নিদিয়ে। সেকুলাৰিজম নামৰ এই বেমাৰটো আমাৰ দেশৰ কাৰণে এটা অভিশাপ।
যাৰ কাৰণে এই ইন্দিৰা গান্ধীয়ে বেমাৰটো দিলে আৰু চবেই আজিৰ দিনত ভুগি আছে, আগলৈও ভুগি থাকিব। তেতিয়ালৈকে ভুগি থাকিব যেতিয়ালৈকে আপুনি ইয়াক শেষ কৰিবলৈ চেষ্টা নকৰিব বা তাৰ এগেইনষ্টত আপুনি সজাগতা নহ'ব। আৰু সজাগতা হ'বৰ কাৰণে যদি আপোনাৰ চিফ মিনিষ্টাৰটোৱে কিবা এটা কৈছে, এইটো কাৰণেই কৈছে যে ফিল কৰিছে ষ্টেটখনৰ কাৰণে কিবা এটা সলনি হোৱা দৰকাৰ। তেতিয়াহে আপুনি আপোনাৰ এই অস্তিত্বটো এজ এ হিন্দু, এজ এ আছামিজ জীয়াই থাকিব, নহ'লে নাথাকিব। তাৰ কাৰণে যদি হিন্দু মুছলিম হয় চ' ফাইন, তেতিয়াহ'লে হিন্দু মুছলিমেই হয়। কিন্তু তাৰ লগৰ প্ৰশ্নটো হ'ল যে হিন্দু মুছলিম কিয় কৰি আছে ভাৰতীয় জনতা পাৰ্টি? হিন্দু মুছলিম এইকাৰণেই কৰি আছে নহয় যে অসমত বা ভাৰতত নিবনুৱাৰ সমস্যা বাঢ়ি গৈছে, বস্তু বাহানিৰ দাম জুই চাই হৈ গৈছে। তেতিয়াহ'লে এবাৰ আমি ছেকেণ্ড পাৰ্টটো ডিছকাশ্যন কৰিম যে কংগ্ৰেছৰ দিনত পোৱা সোণৰ লাড়ুকেইটা কেনেকুৱা ভেলু আছিলে আৰু বিজেপিয়ে দিয়া সোণৰ লাড়ু কিয় নাইকিয়া হৈ গ'ল, তাৰ বিষয়ে আমি অলপ চাওঁ। আৰু কংগ্ৰেছে ইমান কৰোৰ কৰোৰ অসমত বা ভাৰতত চৰকাৰী চাকৰি দিলে বিজেপিয়ে কিয় দিব পৰা নাই, সেইখিনিও আমি এবাৰ চাই লওঁ।